যেটো বিজেপিয়ে নলয় হেতু ডাক এই ডাকটো এজিপিক দিব বিচাৰিছে খিলঞ্জীয়া লোকৰ এতিয়াও মাটি ভূমি পট্টা পোৱা নাই দলৰ নেতৃবৃন্দৰ ওপৰত মোক কোনো ক্ষোভ নাই নিদিয়ে কেলে নিদিয়ে পলিটিক্সটো কিয় হৈ আছে ৰাইজ সচেতন আৰু সজাগ অসমৰে যিমান বুকবক নহয় গভীৰ সাগৰ আৰু বিশাল সাগৰত কালি মই যোগদান কৰিছো নমস্কাৰ ৰাজনীতিৰ বাতিঘাটৰ আন এটা খণ্ডলৈ মই পংকজে আকৌ এবাৰ স্বাগতম জনাইছো আজি আমাৰ সৈতে আছে শেহতীয়াকৈ কংগ্ৰেছ দলত যোগদান কৰা ৰঙানদী সমষ্টিৰ জনিত সন্তানগৰীয়া দাদা স্বাগতম জনাইছো নমস্কাৰ হয় আপুনি যথেষ্ট ব্যস্ততাপূৰ্ণ মাজতো আপোনাক সময় দিয়াৰ কাৰণে ধন্যবাদ জনালো ৰঙানদী সমষ্টিৰ ৰাইজক উদ্দেশ্যি দুআষাৰ চাওক ৰঙানদী সমষ্টি এটা নৱগঠিত সমষ্টি এই সমষ্টিটো ৰাইজে আজি বহুদিন উন্নয়ন আৰু বিকাশৰ পৰা বঞ্চিত হৈ আছে বিভিন্ন সমস্যাৰ জৰ্জৰিত হৈ ৰঙানদী সমষ্টিটো উন্নয়নৰ বাট প্ৰশস্ত হ'বৰ কাৰণে তেওঁলোকৰ এজন জনপ্ৰতিনিধি লাগে ভাল জনপ্ৰতিনিধি কাৰণ ৰঙানদী সমষ্টিটোত বিভিন্ন জাতি বিভিন্ন উপজাতি বিভিন্ন ধৰ্মৰ লোকৰ কনভেনচনৰ গোটোৱা এটা বৈচিত্ৰ্যময় সমষ্টি এই সমষ্টিটো ৰাইজৰ সৰ্বাংগীন বিকাশৰ বাট প্ৰশস্ত কৰাটো ৰাইজে বিচাৰিছে কাৰণ তাত বহুতো সমস্যা আছে বানপানী সমস্যা আছে গৰাখহনীয়া সমস্যা আছে ৰাস্তা ঘাটৰ সমস্যা আছে শিক্ষাৰ সমস্যা আছে চিকিৎসালয়ৰ সমস্যা আছে সীমা সমস্যা আছে বহুতো খিলঞ্জীয়া লোকৰ এতিয়াও মাটি ভূমি পট্টা পোৱা নাই সেইবিলাকো সমস্যা আছে একো কাৰিকৰী শিক্ষানুষ্ঠান নাই উদ্যোগ নাই লঘু উদ্যোগে কওক গুৰু উদ্যোগে নাই উদ্যোগ নাই নিবনুৱা সমস্যাৰে ভৰপূৰ এটা সমষ্টি গতিকে এশএবুৰি সমস্যাৰ জৰ্জৰিত ৰঙানদী সমষ্টিটোত মানুহে সমস্যা সমাধান কৰি উন্নয়নৰ বাট প্ৰশস্ত হ'বৰ কাৰণে উদ্যোগ হৈ আছে আৰু যি ৰঙানদী সমষ্টি আপোনাৰ সমষ্টি এই ৰঙানদী সমষ্টিৰ সপোনৰ এক ৰঙানদী হিচাপে পৰিণত কৰিবৰ কাৰণে আপোনাৰ পৰিকল্পনা সব সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে এটা সুপ্ৰবৃদ্ধ আছে নেকি আমাৰ সুন্দৰ এখন এজেণ্ডা লাগিব আৰু সমস্যাবিলাক দীৰ্ঘম্যাদী সমস্যা সমাধান কৰাৰ পথ উলিয়াব লাগিব আৰু কিছুমান সমস্যা হ্ৰস্বম্যাদী পৰিকল্পনাৰে সমাধান কৰিব লাগিব আৰু ৰঙানদী সমষ্টিটোৰ আপুনি যদি বিভিন্ন অঞ্চললৈ যায় তাত 15খন আঞ্চলিক আছে এই 15খন কিন্তু আঞ্চলিকৰ কিছুমান কমন সমস্যা গোটেই সমষ্টি ৱাইজ সমস্যা আৰু কিছুমান অঞ্চল ভিত্তিক সমস্যা আছে গতিকে আমি অঞ্চল ভিত্তিক সমস্যা কি কি আৰু সামগ্ৰিকভাৱে গোটেই সমষ্টিটোৰ সমস্যা কি কি সেইখিনি আমি উলিয়াই ল'ব লাগে ভাৱ খুব নাই বহুতো আঞ্চলিক ভিত্তিক সমস্যা আছে এতিয়া মই যে ক'লো যে বহুতো খিলঞ্জীয়া মানুহৰ ভূমি পট্টা হোৱা সেইটো এটা এৰিয়া সেইটো গোটেই সমষ্টিটো লগাই ক'ৰবাত খোৱা পানী সমস্যা কিন্তু কিছুমান জেগাত খোৱা পানী আছে বানপানী সমস্যাই প্লাবিত কৰা কিছু অঞ্চল আছে ৱাটাৰ লগিং কিছু অঞ্চল আছে চবতে নহয় এতিয়া প্ৰত্যেকটো অঞ্চলৰ এটা সুকীয়া সমস্যা আছে এই সুকীয়া সমস্যাবিলাক আমি সুন্দৰভাৱে কঢ়িয়াই চাই উলিয়াব লাগে আৰু এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে কিছু হ্ৰস্বম্যাদী আঁচনি আৰু কিছু দীৰ্ঘম্যাদী আঁচনি আমি তেনেধৰণে কুপৰিকল্পনাৰে যদি আগবাঢ়োঁ সেই সমস্যাখিনি পূৰ্ণৰূপে সমাধান হওঁ অসম প্ৰদেশ কংগ্ৰেছৰ পৰা সঁহাৰি কিদৰে লাভ কৰিছে চাওক মই প্ৰদেশ কংগ্ৰেছত যোৱাকালি যোগদান কৰিছোঁ মই কৈছোঁ এখন গভীৰ সাগৰ আৰু বিশাল সাগৰত কালি মই যোগদান কৰিছোঁ জড়িত হৈছোঁ এই সাগৰখনৰ আগৰ পৰা জড়িত থকা যিসকল ব্যক্তি তেওঁলোকৰ পৰামৰ্শ লৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি ভিজনাৰী লিডাৰ আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সবলভাৱে শক্তিশালী ৰূপে ভাৰতীয় জাতীয় কংগ্ৰেছে অসমত বসবাস কৰা সকলো জাতি উপজাত সকল ধৰ্মৰ লোকৰ সামগ্ৰিক বিকাশৰ বাবে যে কাম কৰিব এই কথাটো মই প্ৰত্যক্ষ কৰিছোঁ অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্বলৈ আপুনি কিবা আহ্বান জনাব বিচাৰিছে নেকি চাওক অসম গণ পৰিষদৰ প্ৰত্যেকজন ব্যক্তিয়ে মোৰ শ্ৰদ্ধাৰ ব্যক্তি মোৰ সন্মানীয় ব্যক্তি দলৰ নেতৃবৃন্দৰ ওপৰত মোৰ কোনো ক্ষোভ নাই মই এটা কথা অনুমান কৰিছোঁ দলৰ কেন্দ্ৰীয় নেতৃত্বই কিছু অজানিত কাৰণত সুস্থভাৱে সবলভাৱে শক্তিশালীভাৱে
অসম গণ পৰিষদটোক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। মই ভাবোঁ সেই অজানিত কাৰণবিলাক পঢ়িয়াই চাই সেইবিলাকক আঁতৰাই যদি দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যবিভাৰী কেশৱ মহন্ত ডাঙৰীয়াৰ যদি সজোৰে দলটোক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত পৰিকল্পনা লয়, নিশ্চয় দল শক্তিশালী হ'ব। শেষৰটো প্ৰশ্ন, এফালে জয়ন্ত খান ডাঙৰীয়াই যোগদান কৰিছে কংগ্ৰেছ দলত আৰু আনফালে কৰিমুদ্দিন বৰভূঞা আহিছে অগপত। এই বিষয়ে যদি সৰুকৈ কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়া AIDF পৰা আহিছে বুলি মই বাতৰি কাকতে বা নিউজত পাইছোঁ। কাৰ নিৰ্দেশত আহিছে তেখেতে নিজে কৈছে। কিয় আহিছে, কেলে আহিছে, ক'ত প্ৰাৰ্থিত্ব দিবলৈ আহিছে, যিটো বিজেপিয়ে নলয় সেইটো ডাক, এই ডাকটো AGPক দিব বিচাৰিছে। AIDFৰ কেণ্ডিডেটজনক বিজেপিয়েতো পাৰিলেহেঁতেন প্ৰাৰ্থিত্ব দিব নোৱাৰিলে। তেওঁ যদি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে পাৰিলেহেঁতেন, নিদিয়ে। কেলে নিদিয়ে? পলিটিক্সটো কিহৰ হৈ আছে? আজিৰ পলিটিক্সটো কিহৰ হৈ আছে? ধৰ্মীয় পলিটিক্স হৈ আছে। সেইকাৰণে নলয় যে AGP দলতে দিওঁ, AGP দলৰ পৰা তেখেতক প্ৰাৰ্থিত্বটো দিয়ক। কাৰ পৰামৰ্শমতে তেওঁ AGP দলত যোগদান কৰিছে তেওঁ নিজে প্ৰকাশ কৰিছে। এই কথাখিনি ৰাইজে জানে, ৰাইজ সচেতন আৰু সজাগ। অসমৰ ৰাইজ ইমান বুৰ্বক নহয়, অসমৰ ৰাইজ সচেতন আৰু সজাগ। ৰাইজে নিশ্চয় সুস্থ সিদ্ধান্ত ল'ব।